Hello everyone, welcome back to my YouTube channel Nitish Vlog. আজি এটা নতুন ৰাইড কৰিব গৈ আছো আৰু সূৰ্য ৰাইডাৰ্ছৰ লগত আৰু হেতু হল ধুবধাৰ পৰা বিলং কৰে আৰু এইটো হল মোৰ বাহন আৰু আজি পুৰা ফুল গিয়াৰছত একদম ফুল গিয়াৰছত ওলাইছো আৰু ৰাইডাৰ্ছৰ লগত কেনেকুৱা লাগে ৰাইড কৰি তো হেতু আপোনালোকক আজি জনাই আছো আৰু কেনেকুৱা লাগে ভিডিওটো শেষত কমেন্ট কৰি জনাব। এইখন হল মোৰ বাহন বাট বাকি এইখন আছে আমাৰ সূৰ্য ৰাইডাৰ্ছৰ পতাকা লগাৰ কাৰণে বাকি পিছত কেনেকুৱা লাগে ক'ব। ভিউটো মজা হৈছে মৰ্নিং গাইস। এতিয়া গৈ আছো আমি ইফালে মাটিয়া আছে মাটিয়ালৈকে গৈ আছো আৰু তাতে আমি লগ কৰিম সূৰ্য ৰাইডাৰ্ছক আৰু দৰংগিৰি পাইছে এতিয়া আমি মাটিয়াত গৈ লওঁ তাৰপিছত তেলটো ভৰাই লওঁ। এইখন হ'ল কোকৰাঝাৰ ৰিজৰ্ট আছে আৰু এইফালে আছে আমাৰ মন্দেশ্বৰ পীঠ মন্দেশ্বৰ মন্দিৰ। আহি পালো আমি মাটিয়া ইয়াত তেল লৈ লম এতিয়া तेल ले लो मिटिया मजा मिली से क्या बात है तेल भी नहीं है क्या तेल नहीं नेटे काम कर नहीं उलिया के दी दियो तलब पर उलिया के दी दियो गाइस जॉइन হৈ ললো আমাৰ ৰাইডাৰ্ছ ফ্লেগ লগাই ললো আমি গাইস আহি গলো আমি সিৰজ জবহাৰ এফালে আমাৰ লাইন আপ হৈ গল একদম লাষ্টৰ মাইক মোৰ এইফালে লগাই লৈছো ফ্লেগ আৰু এইফালে আছে আমাৰ ষ্টিকাৰ ৰাইট ফৰ পিস এণ্ড ইউনিটি। আচ্ছা ও ৰাইট ফৰ পিস এণ্ড ইউনিটি এটো মানে বাইক মুছাৰ কাৰণে ষ্টিকাৰ লগাই থাকিনি ষ্টিকাৰ লগাই দিয়া কাৰণে এটো আপোনাক গিফট দিছো বঢ়িয়া গিফট তালিয়া বাইক মুছিব দেই হ্যান্ডসাম हे गाइस एकदम बैग আছে सिस्टम फाड़ देंगे रोम भाइयों सिस्टम फाड़ देंगे यो মানে গৈছে বৰ্তমান নতুন মন্দিৰ নতুন নহয় মানে পুৰণিয়ে বাট মানে নতুন বনাইছে আৰু ধুনীয়া কালাৰ চালাৰ কৰিছে দিস ইজ গাইস ব্লগ বনাই কিবা এটা ভাল লগা নাই আজি কিবা জোস্টো আছে বাট কিবা ভাল লগা নাই আজি এফালে গৈ আছো মন্দিৰত সেৱা ল'বলৈ আৰু এইখিনি পৰা নেক্সট টাইম যেন ভিডিওটো ভাল হয় তাৰ কাৰণে মই আশা কৰিছো এফালে আমি সেৱা লৈ লওঁ গাইস সিৰজ পাহাৰৰ পৰা আমি ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পিছত যাই আছো আমি উৰপট বিল গোটেই পৰা তাৰপিছত নেক্সট প্লেনিং এটা আছে চাও হয়নে নহয়। আমি ভাবিছিলো গাইস কি ইমান মানুহ মানে জমা লাগিছে ভিৰ লাগিছে তাৰপিছত গম পালো ইয়াত মানুহবিলাকে হেৱালি জালেৰে মানে ৰাইজৰ মানুহে মাছ মাৰি আছে গাইস। এয়া চোৱা একদম ধুনীয়া এটা ভিউ উৰপট বিলৰ আৰু আমি ৰাস্তাৰ যিটো মানে উৰপট বিলৰ পাহাৰৰ ৰাস্তা যিটো সেই ৰাস্তাৰে গৈ আছো আৰু যিটো ভিউ হৈছে না গাইস একদম মানে চাবলগীয়া আৰু যিটো কেমেৰাত মানে আবদ্ধ হৈছে তাতকে বেছি মানে এনেই খালি চকুৰে দেখি মানে বেছি ভাল লাগিছে। আহি পালো আমি উৰপট বিল আৰু বাইকবিলাক লাইন কৰিলো আগতে যেনিবা আহি কিছু আমাৰ ডিকে ভাই আছে ভোক লাগিছে দে ভোক লাগিছে না পেট খালি আহিছে নেকি পেট খালি আহিছে আমাৰ এতিয়া নু আহিছে নু আনু আমাৰ নু আহিছে নু এইফালে আছে ভিউ পইণ্ট গাইস আৰু ভিউ পইণ্টটো আপোনালোকক আগতে দেখাইছোৱে আগৰ ব্লগত। এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু উৰপটবিলৰ পৰা ওলাই দি আমি এতিয়া যামগৈ আৰু মানে ৰাংচাপাৰালৈ প্লেনিং হৈছে আৰু এইবাৰ যাম আমি ৰাংচাপাৰালৈ গতিকে বোলা গাইস আহি এণ্ট্ৰি কৰিলোঁ আমি ৰাংচাপাৰা। এয়া হ'ল ৰাংচাপাৰা আৰু আগতেও মোৰ ব্লগ এটাত দেখুৱাইছোঁ আপোনালোকক ৰাংচাপাৰাখন আৰু এইখিনি হ'ল মিডিল পইণ্ট ৰাংচাপাৰাৰ আৰু এতিয়া আমি বাইক পাৰ্কিং কৰিব গৈ আছোঁ। এইফালে আমাৰ বাইক পাৰ্কিং হৈ গৈছে সকলোৰে লাইন আপ কৰি আছে আৰু এতিয়া আমি বাইক পাৰ্কিং কৰি আমি ৰাংচাপাৰা আৰু আমাৰ ইয়াতে যতীনক ফোন কৰিছিলোঁ আমাৰ টেলেণ্টেড বয় আপোনালোকৰ কি খবৰ মৰটো বোলে আজি দাদাই মানে মোক মাতিছিল ৰাংচাপাৰা তাতে আহিবা বুলি কৈছিল সেইকাৰণে আহিলোঁ। যতীন খবৰ কেনেকুৱা? খবৰ মজা লাগিছে। যতীনৰ অলপ স্কিল দেখাব আজি বল লৈ আহিছে বল লৈ আহিব দিছোঁ স্কিল দেখাব অলপ আমাৰ যতীন ভাই মই মাতিছো লগ কৰো অলপ ফুৰি হোৱা যাই আছো আমি যতীনৰ লগত ইফালে ভিতৰৰ ফালে ৰাংচাপাৰাত আহিছো আৰু ইয়াতে এইখন হ'ল ক্লিনেষ্ট প্লেচ সকলোৱে জানেই তাৰপিছত একো জনাই দিয়াৰ বাৰু কিবা নাই আৰু তাৰপিছত এইফালে আপোনালোকে আগতে দেখাইছো আৰু আজিও দেখক এটা ভিডিঅ'ৰ জৰিয়তে এইটো ক্লিনেষ্ট প্লেচ এইখন হ'ল বাহনী আৰু ইয়াত বহা ঠাই আছে ধুনীয়া ধুনীয়া এইবোৰ বহা ঠাই আছে। এই চাওক আমাৰ এইফালে আছে একদম গছৰ মানে কি বুলি কয় এইটো শিপাবিলাক আছে এইফালে সকলোৱে বহি আছে বহা ঠাই আছে আৰু আমাৰ কেঁচুৱা কেইটা আমাৰ কেঁচুৱা কোন ল'ৰা ছোৱালী এইকেইটা দেখিছেনে একদম নান্ধা মুনা আৰু
আচ্ছা বাবা ঝুলাই দিম অলপ এইফালেতো শুয়ে দিল ভাত বেছি খাল নেকি ব্ৰ ভাত বেছি খালা ফিনিছ দাদা কেনেকুৱা একদম আল্টিমেট ভাল লাগিছে আজি বহুত দিনৰ মূৰত টাংচাপাৰ নাম শুনি আছিলো বাট মই অহা নাছিলো আজি ফাৰ্ষ্ট আপোনাৰ আচ্ছা ওচৰতে ঘৰ তথাপি অহা নাছিলো বাট ভাল লাগিছে এই বাঁহৰ তল এইফালে বাহনি আছে আৰু মোৰ যেনিবা ছেকেণ্ড টাইম যেনিবা আৰু এইফালে সন্ধিয়া হ'লে এইবিলাক লাইটিং চাইটিং কৰি কিনে পানীৰ কি কৰি দিয়ে আৰু ইয়াতে লিখা আছে আই লাভ ইণ্ডিয়া এইবিলাক নতুন নতুন কৰিছে মই যেতিয়া আহিছিলোঁ এইখিনি আছিলে যেনিবা কিন্তু এইবিলাক নাছিলে এইফালে মানুহ আহি গৈছে এতিয়া অৱশ্যে আবেলি আহি ভাল লাগে আৰু আবেলি হ'ব আৰু এতিয়া সকলোৱে আহিব আমাৰ যতীন বহি আছে ইয়াত আমাৰ লগত যেহেতু যতীন আছে এতিয়া যতীনৰ অলপ টেলেণ্ট দেখিম আৰু তাৰ ফুটবল স্কিল দেখিম সকলোৱে ভিডিঅ'ৰ কাৰণে সাজুনে আমি ভাই আপোনাক ভিডিঅ' বনাম ঠিক আছে মোক ভিডিঅ' বনাব নালাগে যতীনক বনাও টেলেণ্ট বয় ইহে এয়া যতীন ৰেডি হৈ আছে এইফালে আৰু আমি যিমান পাৰো যতীনক সহায় কৰিব চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে আমাৰ যতীন ফুটবলৰ মানে স্কিল দেখাইছে এতিয়া অলপ লাহে লাহে ক্লেপ কৰি দিয়া হবে চবে কেমেৰা হাতত কাই ক্লিপ কৰিব বঢ়িয়া 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 কলমৰ আগত মানে বলটো ঘূৰাই আছে নমস্কাৰ মোৰ নাম জ্যোতিনবা মোৰ গাঁৱৰ নাম হ'ল তিলাপাৰা গাঁৱত মোৰ ডিষ্ট্ৰিক্টৰ নাম হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু মই এতিয়া ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছো 11 ক্লাছত বৰ্ধমান উচ্চতম মাধ্যমিক বিদ্যালয়ত পঢ়ি আছো হাই ছেকেণ্ডাৰী স্কুলত মোৰ ইউটিউব চেনেলৰ নাম হ'ল জ্যোতিন টিম জ্যোতিনবা আৰু ক'ত ক'ত খেলা খেলিছিল যাতে মই আগুৱাই যাব পাৰে ক'ত ক'ত খেলা খেলিছিল সেইটো কৈ দিয়া মই বৰ্তমান বাহিৰত গলো ইণ্ডিয়া স্কটলেণ্ড তাতে চিজন 10ৰ অডিশ্যন দিবৰ কাৰণে টিভি ৰাউণ্ডলৈকে চিলেকশ্যন হৈছিল আৰু মই ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড কৰিছিল 2022 চনত 28 মে তাৰিখে পাইছিল ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড 11 ফুট বাঁহৰ খুঁটি তাত স্কিল কৰি কিনে 30 ছেকেণ্ড ফুটবল কৰিছিল একদম সস্তা যোগাৰ একদম বক্স নাই কাৰণে এনেকে বজাই আছে বাকী ডগিত এইফালে ক'ত আছে ক'ত আছে ক'ত এই যে কোনোবাই ফুটবল খেলি আছে কোনোবাই ডান্স কৰি আছে একদম মজা আজি ৰাইডটো একদম মজা এনজয় গাইজ আমাৰ ৰাইডটো ইয়াতে কমপ্লিট বুলি ক'ব পাৰি আৰু আমি এতিয়া ঘৰলৈ যাম আৰু এইফালে আছে আমাৰ যতীন আছে যতীন বাই 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 আমি আহিছো আৰু যতীনক নেক্সট টাইম আকৌ লগ পাইছো আকৌ ভিডিঅ' বনাম আমি নে কি কোৱা যতীন ঠিক আছে বাই বাই পিছত লগ পাম আকৌ চবকে আমাৰ ৰাইড শেষে হ'ল মোটামুটি এতিয়া চবে আহিছে শেষে হ'ল আমাৰ ৰাইড বাকী একো নকওঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব লাইক কৰিব জয় হিন্দ জয় অসম